নমস্কাৰ শাওন মাহত তৈয়াৰ হ'বলৈ গৈ আছে গ্ৰহৰ সংযোগ যাৰ ফলত 53 বছৰৰ পিছত এনে যুগ তৈয়াৰ হৈছে যাৰ ফলত চাৰি ৰাশি জাতক জাতিকাসকলৰ ওপৰত মহাদেৱৰ পৰম আশীৰ্বাদ দেখিবলৈ পোৱা যাব তেওঁলোকৰ ভাগ্য সলনি হৈ পৰিব সকলো ফালৰ পৰা উন্নতি দেখিবলৈ পাব আৰু লগতে মহাদেৱৰ বিশেষ আশীৰ্বাদৰ ফলত সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব আহক তেনেহলে জানি লওঁ শাওন মাহত মহাদেৱৰ আশীৰ্বাদ কোন চাৰি ৰাশি জাতক জাতিকাসকলৰ ওপৰত পৰিছে যদি আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত আছে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব এক নম্বৰটো হ'ল মেঘৰাশি জাতক জাতিকাসকলৰ কাৰণে এই শাওন মাহটো অত্যন্ত শুভ মাহ বুলি ক'ব পৰা যায় এই মাহত মহাদেৱৰ বিশেষ আশীৰ্বাদ আপোনালোকৰ ওপৰত থাকিব দীৰ্ঘদিন ধৰি কৰ্মক্ষেত্ৰত আধৰুৱা হৈ থকা সকলো কৰ্ম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব আৰু উন্নতিৰ সুযোগ পোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আয়ৰ পথ তৈয়াৰ হ'বলৈ গৈ আছে আৰ্থিক পৰিকল্পনা আপোনালোকৰ সফল হ'ব আৰু সঞ্চয়ৰ ক্ষেত্ৰতো সফলতা অৰ্জন কৰিব পৰাৰ যোগ দেখিবলৈ পাব ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি আৰু সমৃদ্ধি আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব নতুনকৈ কিবা কৰণীয় কাম যদি আপোনালোকৰ আছে সেই কামো সুচাৰুভাৱে আপোনালোকে কৰিব পাৰিব আৰু তাৰ পৰাও উচিত ফলাফল লাভ কৰিব পাৰিব কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হৈ পৰিব এই পৰিকল্পনা সিদ্ধি কৰাৰ ফলত মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব যাৰ ফলত শিক্ষাৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব প্ৰেমত সুখ হ'ব দাম্পত্যৰ ক্ষেত্ৰত আনন্দ বৃদ্ধি পাবলৈ ধৰিব আৰু ভাগ্যৰ পোনপটীয়া সহায় আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব যাৰ ফলত কৰণীয় সকলো কাম আপোনালোকে কৰি সম্পূৰ্ণ কৰিব পাৰিব সকলো দায়িত্ব সুচাৰুভাৱে পালন কৰিব পাৰিব সকলো কাম সোনকালে আৰম্ভ কৰিব পাৰিব আৰু অতি সুন্দৰভাৱে আপোনালোকে সমাপ্ত কৰিব পাৰিব ঘৰ পৰিয়ালৰ ক্ষেত্ৰতো উন্নতি দেখিবলৈ পোৱা যায় ঘৰত যদি বহুদিনৰ পৰা বিবাদ চলি আছিল বাই ভনী ককাই ভাই বা আত্মীয়ৰ লগত যদি কিবা বিবাদ আপোনালোকৰ চলি আছিল সেই সকলোবোৰ বিবাদ আপোনালোকৰ দূৰ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব ভ্ৰমণৰ প্ৰবল সম্ভাৱনা থাকিব ঘৰলৈ আহিব পাৰে আপোনালোকৰ ভাল খবৰ ইয়াৰ লগতে ঘৰত যদি নতুনকৈ কিবা মূল্যৱান সম্পদ আপোনালোকে ক্ৰয় কৰিম বুলি ভাবিছে তেনেহলে এই শাওন মাহত নিশ্চয় আপোনালোকে সেই মূল্যৱান সম্পদ ক্ৰয় কৰিব পাৰিব 2 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি জাতক জাতিকাসকলৰ ওপৰত এই শাওন মাহত মহাদেৱৰ বিশেষ আশীৰ্বাদ দেখিবলৈ পাব যাৰ ফলত আপোনালোকৰ আত্মবিশ্বাস দুগুণ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগত জড়িত হৈ থকা লোকসকল বা যিসকল লোকে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে সুখবৰ আহিব কৰ্মক্ষেত্ৰত আপোনালোকৰ আন্তৰিকতা আৰু দায়িত্ব বৃদ্ধি পাবলৈ ধৰিব চাকৰিয়ালসকলৰ কাৰণে ইতিবাচক খবৰে আপোনালোকক আনন্দিত কৰিব ব্যৱসায়িক বাণিজ্যৰ নতুন চুক্তিত স্বাক্ষৰিত হ'ব পাৰে নতুন সুযোগ তৈয়াৰ হ'বলৈ আৰম্ভ কৰিছে আপোনালোকৰ আয়ৰ উৎস ঘৰত বৃদ্ধি পাবলৈ ধৰিব আৰ্থিক স্থিতি আপোনালোকৰ শক্তিশালী হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব কৰণীয় কিছুমান কাম সুচাৰুভাৱে কৰিব পাৰিব নতুনকৈ কিবা কাম হাতত ল'লে মহাদেৱৰ বিশেষ আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব যাৰ ফলত নতুনকৈ লোৱা কৰ্মটো সফলতা অৰ্জন কৰিব পাৰিব লগতে কৰি থকা কৰ্মটো আপোনালোকে বিশেষভাৱে সফলতা অৰ্জন কৰিব পাৰিব পিতৃ মাতৃ স্বাস্থ্য উন্নত হৈ পৰিব কৰ্মক্ষেত্ৰত যদি কিবা সমস্যা আপোনালোকৰ চলি আছিল সেই সমস্যা কিছু পৰিমাণে পাতল হোৱাৰ যোগ দেখিবলৈ পোৱা যাব বন্ধুবৰ্গৰ লগত আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব বিয়া বাৰুৰ কাৰণে আলোচনা যদি আপোনালোকে কৰি অকমান চাব বিচাৰে সুন্দৰভাৱে পাৰিব ঠিকাটুকলিৰ কাৰণে আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায় যুটীয়াভাৱে যদি কিবা ব্যৱসায়িক বাণিজ্য আপোনালোকে আৰম্ভ কৰিম বুলি ইচ্ছা কৰিছে নাইবা ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকৰ কাৰণে অনুকূল সময় হ'ব পাৰে বুলি ক'ব পৰা যায় মাটি সম্পত্তি ঘৰলৈ ক্ৰয় হোৱাৰ যোগ দেখিবলৈ পোৱা যাব ইয়াৰ লগতে পৈতৃক সম্পত্তি লাভৰ প্ৰবল সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যায় 3 নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ ওপৰত মহাদেৱৰ বিশেষ কৃপাৰ ফলত কৰ্মদক্ষতা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব এই শাওন মাহত কৰ্মক্ষেত্ৰত ইটোৰ পিছত সিটো সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব সহকৰ্মীৰ পৰা বিদেশ ভ্ৰমণৰ প্ৰবল যোগ দেখিবলৈ পাব আৰু ইয়াৰ লগতে ব্যৱসায় সূত্ৰেও আপোনালোকে দূৰ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে যাৰ ফলত আপোনালোকৰ দ্ৰব্য লাভ হ'বলৈ ধৰিব সম্পত্তি বা যান-বাহনৰ পৰিকল্পনা যদি আপোনালোকে কৰি আছে দীৰ্ঘদিন ধৰি কৰি থকা সেই পৰিকল্পনা আপোনালোকৰ ফলপ্ৰসূ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব আৰ্থিক স্থিতি আগতকৈ উন্নত হৈ পৰিব আৰু অৰ্থৰ উপাৰ্জনৰ নতুন বাট বিচাৰি পাবলৈ আপোনালোকে সক্ষম হোৱাৰ যোগ দেখিবলৈ পোৱা যায় শিক্ষাৰ
ক্ষেত্ৰত উন্নত দেখিবলৈ পাব প্ৰেমত আপোনালোকৰ অনুকূল হ'ব কেৰিয়াৰৰ কাৰণে অকমান সংঘৰ্ষ কৰিলেই বহুদূৰ আগুৱাই যাব পাৰিব অৰ্থৰ উপাৰ্জনৰ নতুন নতুন বাট মুকলি হৈ পৰিব ভাগ্যৰ পোনপটীয়া সহায় আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব শৰীৰ আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব ভ্ৰমণ কৰাৰ বিশেষ যোগ আপোনালোকৰ নামি আহিব খেল ধেমালিৰ লগত জড়িত লোকসকলৰ কাৰণেও অনুকূলতাৰ মাজেৰে পাৰ হোৱা দেখিবলৈ পোৱা যাব সন্তানক লৈ আনন্দিত অনুভৱ কৰিব পাৰিব লগতে বন্ধুবৰ্গৰ লগত থাকোঁতেও আন্তৰিকতা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে সুফল নামি অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায় কৰণীয় কিছুমান কাম আপোনালোকে কৰি আনন্দিত অনুভৱ কৰিব লগতে কিছুমান পৰিকল্পিত কাম কৰাৰ ফলত আপোনালোকৰ উন্নতি বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব 4 নম্বৰটো হ'ল মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই শাওণ মাহটো অত্যন্ত শুভ মাহ বুলি ক'ব পৰা যায় এই মাহত মীন ৰাশি জাতক জাতিকাসকলৰ ওপৰত মহাদেৱৰ বিশেষ কৃপা দেখিবলৈ পোৱা যাব যাৰ ফলত আগৰ মাহৰ তুলনামূলকভাৱে এই মাহটো অত্যন্ত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যাব কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি পাবলৈ ধৰিব লগতে কৰ্মক্ষেত্ৰত পদোন্নতিৰ লগে লগে দৰমহা বৃদ্ধিৰ যোগো দেখিবলৈ পোৱা যাব নতুনকৈ ব্যৱসায়িক বাণিজ্য যদি আৰম্ভ কৰিব বিচাৰে নাইবা নতুনকৈ যদি কিবা উদ্যোগ স্থাপনৰ পৰিকল্পনা আপোনালোকে কৰি আছিল নিশ্চয় আপোনালোকৰ অনুকূল হ'ব বিনিয়োগৰ ক্ষেত্ৰতো ইতিবাচক ফল পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব আগতে যদি কিবা কামত আপোনালোকে বিনিয়োগ কৰি থৈছিল সেই কামৰ পৰা ভাল ফল লাভৰ যোগ দেখিবলৈ পোৱা যাব পাৰে কৰণীয় কাম আপোনালোকে সুচাৰুভাৱে কৰিব পাৰিব মাংগলিক অনুষ্ঠান ঘৰত অনুষ্ঠিত কৰিলে ঘৰ পৰিয়ালত শুভ প্ৰভাৱ পৰিবলৈ ধৰা দেখিবলৈ পোৱা যাব নিবনুৱাসকলৰ সমস্যা কিছু পৰিমাণে হ্ৰাস পাবলৈ ধৰিব নতুন শুভ ইংগিত লাভ কৰাৰো প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে পাবলগীয়া ধন সোনকালে আদায় কৰি ল'ব পাৰিব প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায় মাটি সম্পত্তিক লৈ চলি থকা বিবাদ কিছু পৰিমাণে খামকটা দেখিবলৈ পোৱা যাব পাৰে ঘৰত অতিথি আলহীৰ আগমন হ'বলৈ ধৰিব যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুন্দৰ আৰু আনন্দিত হৈ পৰা দেখিবলৈ পোৱা যাব পাৰে স্বাস্থ্য মধ্যম বুলি ক'ব পৰা যায় নতুনকৈ কাম বিচাৰি থকা আৰু নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ আছে আৰু আপোনালোকৰ মনত ইতিবাচক পৰিৱৰ্তন অহাৰ যোগ দেখিবলৈ পোৱা যাব সন্তানক লৈ আনন্দিত অনুভৱ কৰিব ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দ লাভ কৰাৰ লগে লগে সংগ সুখো আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব প্ৰেমত চলি থকা হতাশাৰ ভাৱ ত্যাগ হ'ব বা দূৰ হ'বলৈ ধৰিব দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকে কৰবলৈ ফুৰিব যাব বিচাৰিলে যাব পাৰিব বা কৰবলৈ যদি আপোনালোকে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰি থৈছে সেই পৰিকল্পনা আপোনালোকৰ ফলপ্ৰসূ হোৱা দেখিবলৈ পোৱা যাব শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হ'ব আৰু মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যাব হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ